নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত মই আজি আপোনালোকক ক'ম কেব চালকসকলক আৰু পেছেঞ্জাৰসকলক অলা আৰু উবেৰে যিটো নম্বৰ দিছে ফোন কৰিবৰ কাৰণে, যোগাযোগ কৰিবৰ কাৰণে, সেই ফোনৰ বিষয়ে আজি মই ক'ম। গতিকে এই ফোন নাম্বাৰটোত কি প্ৰব্লেম হয়, গতিকে এই সমস্ত কথা আজি এই ভিডিঅ'ত মই দাঙি ধৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। সম্পূৰ্ণকৈ নাচালে আপোনালোকে গম নাপাব যে এই ফোন নাম্বাৰটোত আপুনি কিছুমান সমস্যাৰ সৃষ্টি কৰি আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। তেনেহ'লে আহক মূল ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া কেব এখন বুক কৰে, কেবখন বুক কৰি পেলানি আপোনালোকে ধৰক কিছুমানে চালকজনৰ সৈতে কথা পাতিবৰ কাৰণে এপছত দিয়া যিটো নম্বৰ আছে সেই নম্বৰটোৰে আপোনালোকে কথা পাতিব বিচাৰে। কিন্তু কেতিয়াবা কি হয়, সেই এপছত দিয়া যিটো নম্বৰ আছে সেই নম্বৰটো মানে ৰিং হৈ থাকে, কিন্তু হয়তো চালকজনৰ ওচৰলৈকে সেই ৰিংটো নাযায়। আৰু কেতিয়াবা এনেকুৱা হয়, চালকজনে ফোন কৰে, ৰিং হৈ থকাটো দেখুৱায়, কিন্তু পেছেঞ্জাৰৰ ওচৰলৈকে সেই কলটো নাযায়। গতিকে এই প্ৰব্লেমটো দুই ছাইডৰ পৰা হৈ থাকে। গতিকে সেই কলটো আপুনি বা মই ইচ্ছা কৰা মতে লগাব নোৱাৰোঁ। সেই কলটো ফোন নাম্বাৰটোৰ ইচ্ছামতেহে লাগিব। গতিকে সেই ফোনটোৰ ওপৰত ভৰসা নকৰি পেলানি আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকে যেতিয়া অলা বা উবেৰ এপছটো ব্যৱহাৰ কৰিব, একচুৱেলি অলাত এইটো নাই সুবিধাটো। উবেৰ এপছটো যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, উবেৰ এপছটোৰ তলতে আপোনালোকে চাব, মই ইয়াতে স্ক্ৰীণত মই দেখুৱাই দিছোঁ। সেই স্ক্ৰীণত আপোনালোকে চাব, মানে উবেৰ এপছত তাতে দেখিব তলত আপোনাৰ মেছেজৰ কাৰণে আপোনাৰ স্পেচ দিয়া আছে, বা তাতে মানে এটা অপশ্যন আছে। গতিকে সেই অপশ্যনটোত যাই পেলাই আপোনালোকে মেছেজত আপোনালোকে নিজৰ পাৰ্চনেল নাম্বাৰটো টাইপ কৰি পেলানি আপুনি চালকজনৰ ওচৰলৈকে পঠিয়াই দিব। যিহেতুকে চালকজনৰ সন্মুখত মোবাইলটো লাগিয়ে থাকে, গতিকে আপোনাৰ নাম্বাৰটো পোৱাৰ লগে লগে চালকজনে আপোনালোকক কল বেক কৰিব আৰু ধুনীয়াকৈ ধৰক ক'ত যাব মেলিব গোটেইখিনি কথা আপোনালোকে আলোচনা কৰি ল'ব পাৰিব। কিন্তু তাকে যদি নকৰি পেলানি আপোনালোকে কেবখন বুক কৰি লৈ পেলানি মোবাইল ফোনটো ধৰিব পকেটতে, বা আপোনালোকে যদি ঘৰৰ পৰা কৰিছে টেবুলতে যদি মোবাইল ফোনটো থৈ দিয়ে, তেতিয়াহ'লে কি হ'ব, চালকজনে আহিব, ধৰক আহি পেলাই আপোনাৰ গেটৰ সন্মুখত পালেই যেনিবা, পোৱাৰ পিছত আপোনাক যেতিয়া ফোন কৰিব, ফোনটো ৰিং হৈ থাকিব, কিন্তু আপুনি গমেই নাপাব, মানে কি আপোনাৰ ওচৰত ৰিংটো নাহিবই। গতিকে তেনেকুৱা কৰাৰ ফলত আপোনাৰো দেৰি হ'ব আৰু চালকজনৰো দেৰি হয়। গতিকে চালকজনে যেতিয়া বাৰে বাৰে ফোনটো কৰাৰ পিছত যেতিয়া আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব, লাষ্টত কি কৰিব, তেওঁ ট্ৰিপটো কেঞ্চেল কৰি সেই স্থানৰ পৰা গুচি যাব। আৰু যেতিয়া সেই স্থানৰ পৰা 5 মিনিট অপেক্ষা কৰাৰ পিছত চালকজনে আপোনাৰ গেটৰ বা পদূলি সন্মুখৰ পৰা যেতিয়া উভতি গুচি যাব, আপোনাৰ সেই কেঞ্চেলেশ্যন চাৰ্জটো তাতে লাগি যাব। গতিকে আপোনালোকে সেইটো নকৰিব, যিহেতুকে উবেৰে ছিষ্টেমটো দি ৰাখিছে। গতিকে আপুনি ধুনীয়াকৈ সেই এপছটোত গৈ পেলানি তাতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো চালকজনৰ ওচৰলৈকে পঠিয়াই দিব। আজিকালি কিছুমান মানুহে গম পায় বস্তুটো, কিন্তু গম পাই পেলাই তাতে কি লিখি দিয়ে, ফোন নাম্বাৰৰ ঠাইত আপোনাৰ আই এম ৱেইটিং ফৰ ইউ, আই এম লুকিং ফৰ ইউ, মানে এনেকৈ লিখি দিয়ে। গতিকে মই ভাবোঁ তাতে আপুনি বেলেগ চেণ্টেঞ্চ লিখাতকৈ তাত আপোনাৰ নাম্বাৰটো লিখি দিলে আমাৰ কাৰণে বেছি ভাল। কাৰণ বেলেগ চেণ্টেঞ্চ যদি লিখিও থাকে, গতিকে আমি জানো যে আপুনি ৱেইট কৰি আছে বা ৰখি আছে বা বিচাৰি আছে, গতিকে সেইখিনি লিখি একো লাভ নাই। গতিকে তাৰ ঠাইত আপোনালোকে নাম্বাৰটো দি দিব। নাম্বাৰটো লিখি দিলে আমি ধুনীয়াকৈ আপোনাক কল কৰি পেলানি, বা কিমান দেৰি লাগিব, বা আমি গৈ আছোঁ বুলি মানে একদম ধুনীয়াকৈ আপোনাক ক'ব পৰা যায়। গতিকে আপোনালোকে সেই কামটো কৰিব, বুক কৰি লৈ পেলানি মোবাইলটো পকেটত ভৰাই থৈ নিদিব, বা কি বুলি কয় টেবুলতে থৈ পেলাই আপোনালোকে অন্য কাম কৰি নাথাকিব। কাৰণ আপোনালোকে মেছেজটো কৰি লৈ হোৱাৰ পিছত আপোনালোকে লাগে মোবাইলটো আপুনি পকেটত বা টেবুলত থৈ দিয়ক, কোনো কথা নাই। গতিকে আজিকালি কিছুমান মানুহে জানে অৱশ্যে, তেওঁলোকে লগে লগে বুক কৰি পেলানি ফোন নাম্বাৰটো চালকজনৰ ওচৰত পঠিয়াই দিয়ে। কিন্তু বহুত মানুহে নাজানে, মানে কি কৰে, তেওঁলোকে বুক কৰি লৈ পেলানি বহি থাকে, বা তেওঁলোকে অপশ্যনটো যে আছে গমো নাপায়, বা বিচাৰ খোচাৰ কৰিও নাচায় সিহঁতে। গতিকে সেইটোৰ কাৰণে কি হৈ যায়, কাষ্টমাৰজনেও ৰখি থাকে, ৱেইট কৰি থাকে, চালকজনেও ধৰক ফোন মাৰিব চেষ্টা কৰি থাকে, কিন্তু ফোনটো নালাগে, লাষ্টত গৈ পেলানি কি হৈ যায়, এনে সময়খিনি নষ্ট হৈ যায়, লাষ্টত ট্ৰিপটো কেঞ্চেল হৈ যায়। গতিকে সেইখিনি কথা আপোনালোক মই জনালোঁ, যে এইটোৱে কথা, যে মেইন কথা আপোনালোকে বুক কৰি লৈ পেলানি, বুক কৰিলে লগে লগে আপোনালোকে কি কৰিব, মেছেজত গৈ পেলাই নিজৰ ফোন নাম্বাৰটো আপোনালোকে টাইপ কৰি পেলাই চালকজনৰ ওচৰত পঠিয়াই দিব।
আৰু চালকেও সেইটো কাম কৰে, চালকৰ ওচৰতে সেই অপশ্যনটো আছে। চালকেও আজিকালি সকলো চালকে গম পোৱা হৈছে কথাটো, গতিকে চালকসকলেও কি কৰে তেওঁলোকৰ পাৰ্চনেল নাম্বাৰটো কাষ্টমাৰৰ ওচৰত চেণ্ড কৰি পঠিয়াই দিয়ে। কিন্তু কাষ্টমাৰজনে যদি নাচায়, মোবাইলটো যদি আপুনি ধৰক পকেটত থৈ দিছে বা বেগত থৈ দিছে বা টেবুলতে ক'ৰবাত থৈ দিছে, চালকজনে পঠোৱা নম্বৰটো পঠিয়ালেওতো একো কাম নহ'ব। গতিকে চালকজনে পঠিয়াতকৈ আপুনি যেতিয়া পঠিয়াব নাম্বাৰটো তেতিয়া বেছি ভাল, কাৰণ কিয় চালকজনেতো সন্মুখত মোবাইলটো থাকে, আপুনি পঠিয়াই দিয়াৰ লগে লগে তেওঁ নাম্বাৰটো লগে লগে ডাইল কৰিব। গতিকে আপোনালোকে সেইটো কাম কৰিব। গতিকে মই এইখিনি জনাবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ, যাতে সকলোৰে সুবিধা হয় বস্তুটো কি কৰিব লাগে। আৰু বহুত কিছুমান ধৰক বাহিৰৰ পৰা কিছুমান গাঁৱৰ অঞ্চলৰ পৰা যিবোৰ ধৰক মানুহ আহে, তেখেতসকলে এইবোৰ কথা হয়তো ইমান এটা ভিতৰকৈ বস্তুবোৰ গম নাপায় যে মেছেজ কৰিব লাগে বা এনেকুৱা ছিষ্টেম এটা কিবা এটা আছে। গতিকে তেওঁলোককো মানে এই ভিডিঅ'টোৰ দ্বাৰা ধৰক মই মানে জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে এইখিনিয়ে মোৰ ক'ব লগা আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা কিবা এটা শিকিছোঁ, জানিলোঁ বুলি ভাবিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' মই মানে আপোনালোকক দিয়ে থাকোঁ। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।